हेलो फ्रेंड्स, आज मैं लैसो अति गुरुत्वपूर्ण मेसेज और ये मेसेजटो होइसे जे आपुनि जदि आपुनार जीमेल आईडिर पासवर्डटो पाहरि गइसे तेन्ते केनेকৈ गम पाब। जीमेल आईडी एटा खुली लोৱাৰ পিছত पासवर्ड एटा दिबलगिया হয় আৰু সেই সময়ত মনত থাকে, কিন্তু কিছুমান কামৰ ক্ষেত্ৰত जीमेल आईडी আৰু পাসवर्ড বিচাৰে। সেই সময়ত जीमेल आईडी মনত থাকে কিন্তু পাসवर्ডটো পাহৰি যাওঁ আৰু তেতিয়া পাসवर्डটো মনত পেলাবলৈ চেষ্টা কৰোঁ, তথাপিও মনত নপৰে আৰু বহু সময় এনে বাগৰি যায় আৰু চিন্তা কৰোঁ যে পাসवर्डটো নহ'লে দেখোন কিছু কাম কৰিব নোৱাৰি, নহয় জানো? মোবাইলত পাসवर्ड বিচাৰি বিচাৰি আমি ভাগৰি যাওঁ। গতিকে আহক আজি মই আপোনালোকক জনাই থওঁ যে যদিহে কিবা কাৰণত আপুনি জিমেইল আইডিৰ পাসवर्ड পাহৰি গৈছে তেন্তে কেনেকৈ আপুনি আপোনাৰ পাসवर्ड বিচাৰি পাব বা জিমেইল আইডিৰ পাসवर्डটো ক'ত দেখি পাব। এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব, নহ'লে আপুনি বুজি নাপাব আৰু পাসवर्डটো বিচাৰি থাকিব লাগিব। এতিয়া আহক মই দেখুৱাবলৈ লৈছোঁ জিমেইল আইডিৰ পাসवर्डটো আপুনি কেনেকৈ বিচাৰি পাব। আপোনালোকে ভিডিঅ'টোত দেখি পাইছে জিমেইল এপ। এয়া হৈছে জিমেইল এপ আৰু এই জিমেইল এপটোত আপোনালোকে গৈ পোনপ্ৰথমে জিমেইল এপটো অপেন কৰিব। জিমেইল এপটো অপেন কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখি পাব। তাতে ওপৰতে ৰাইট সাইডৰ আপোনালোকৰ প্ৰফাইল পিকচাৰ দেখি পাইছে, সেই প্ৰফাইল পিকচাৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে নিজৰ নাম আৰু জিমেইল আইডি দেখি পাব। লগতে তলতে বক্সত দিয়া আছে মেনেজাৰ ইয়ৰ গুগল একাউণ্ট বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে প্ৰফাইল পিকচাৰ লগতে নিজৰ নাম আৰু জিমেইল আইডি দেখি পাব। তাৰপিছতে তলতে হোম, পাৰ্চনেল ইনফৰমেশ্যন, ডাটা এণ্ড প্ৰাইভেচি বুলি লিখা আছে দেখি পাইছে। তাৰপিছতে আপোনালোকৰ ছিকিউৰিটি বুলি অপশ্যন এটা দেখি পাইছে, সেই ছিকিউৰিটি অপশ্যনটোত গৈ আপোনালোকে ছিকিউৰিটি অপশ্যনটোত ক্লিক কৰিব লাগিব। ছিকিউৰিটি অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব। ইউ হেভ ছিকিউৰিটি ৰিকমেণ্ডেশ্যন দেখি পাব আৰু লাহেকৈ তলত আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াতে আপোনালোকৰ পাছৱৰ্ড মেনেজাৰ বুলি দেখি পাইছে। পাছৱৰ্ড মেনেজাৰ তলত লিখা আছে মেনেজ পাছৱৰ্ড। মেনেজ পাছৱৰ্ডত অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। মেনেজ পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ ইণ্টাৰফেচ এটা আহিব আৰু ইয়াতে আপোনালোকে বিচাৰিব লাগিব google.com বুলি পেলাই। গতিকে google.com এপটো কোনখিনিত আছে আপোনালোকে ইয়াতে চাব লাগিব। তাৰপিছতে ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ এপ ইয়াতে দেখি পাইছে, তাৰ ভিতৰতে আপোনালোকৰ google.com এপ বুলি লিখা থাকিব। এইটো হৈছে আপোনালোকৰ google.com। গতিকে google.com অপশ্যনটোত আপোনালোকে গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব আৰু ইয়াতে আপোনালোকে দেখি পাব যে আপোনালোকৰ জিমেইল আইডিটো এই চকু লেখীয়া দেখি পাইছে আপোনালোকে এই আই বটনটোত ক্লিক কৰিলে আপোনালোকৰ জিমেইল আইডিৰ পাছৱৰ্ডটো দেখি পাব।